নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আশা কৰো সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো RRB Para Medical Staff Recruitment 2024 বিষয়ে, য'ত 1376 টা পোষ্ট আছে আৰু পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড মানে RRB ৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 16/9/2024। আৰু কেটেগৰী অফ পোষ্ট পেৰামেডিকেল কেটেগৰীত ইয়াতে দি আছে নেম অফ পোষ্ট। আপোনালোকৰ ডাইটিচিয়ানৰ কাৰণে 5টা, নাৰ্ছিং সুপাৰিনটেণ্ডেন্টৰ কাৰণে 713টা, আৰু অডিঅলজিষ্ট এণ্ড স্পীচ থেৰাপিষ্টৰ কাৰণে 4টা পোষ্ট, আৰু ক্লিনিকেল সাইকোলজিষ্টৰ কাৰণে 7টা পোষ্ট, ডেণ্টেল হাইজিনিষ্টৰ কাৰণে 3টা, ডায়ালাইচিছ টেকনিচিয়ানৰ কাৰণে 20টা পোষ্ট, হেল্থ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 3 কাৰণে 126টা পোষ্ট, আৰু লেবৰেটৰী সুপাৰিনটেণ্ডেন্ট গ্ৰেড 3 কাৰণে 27টা পোষ্ট, আৰু পাৰফেকশ্যনিষ্টৰ কাৰণে 2টা পোষ্ট, আৰু ফিজিঅথেৰাপিষ্ট গ্ৰেড 2 কাৰণে 20টা পোষ্ট, আৰু অকুপেশ্যনেল থেৰাপিষ্টৰ কাৰণে 2টা পোষ্ট, কেথ লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে 2টা পোষ্ট, আৰু ফাৰ্মাচিষ্ট এন্ট্ৰি গ্ৰেডৰ কাৰণে 246টা পোষ্ট। তাৰপিছত ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ানৰ কাৰণে 64টা পোষ্ট, আৰু স্পীচ থেৰাপিষ্টৰ কাৰণে 1টা, কাৰ্ডিয়াক টেকনিচিয়ানৰ কাৰণে 4টা, আৰু অপ্টোমেট্ৰিষ্টৰ কাৰণে 4টা পোষ্ট, ECGৰ কাৰণে 13টা, আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2ৰ কাৰণে 94টা পোষ্ট, আৰু ফিল্ড ৱৰ্কাৰৰ কাৰণে 19টা পোষ্ট। যেনেকৈ ক'লো আপোনালোকক, নম্বৰ পোষ্ট টোটেল 1376টা পোষ্ট আছে, আৰু নম্বৰ পোষ্ট আণ্ডাৰ RRB গুৱাহাটীৰ কাৰণে 95টা পোষ্ট, পাৰ্টিকুলাৰলি RRB গুৱাহাটীৰ কাৰণে দিয়া হৈছে। আৰু পে স্কেল ইয়াতে দিয়া আছে, আপোনালোকে লেভেল 2ৰ পৰা লেভেল 7 লৈকে পাব। 7 CPC পি মেট্ৰিক্সৰ প্লাছ আদাৰ এলাউন্সেছ এজ এডমিছেবল। তাৰপিছত এজ লিমিট ইয়াতে দিয়া আছে, ডাইটিচিয়ানৰ কাৰণে 18/36, নাৰ্ছিং সুপাৰিনটেণ্ডেন্টৰ কাৰণে 20/43, অডিঅলজিষ্ট স্পীচ থেৰাপিষ্টৰ কাৰণে 21/33 ইয়াৰ্ছলৈকে, তাৰপিছত ক্লিনিকেল সাইকোলজিষ্টৰ কাৰণে 18/36, আৰু ডেণ্টেল হাইজিনিষ্টৰ কাৰণে 18/36, আৰু ডায়ালাইচিছ টেকনিচিয়ানৰ কাৰণে 20/36, আৰু হেল্থ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 3 কাৰণে 18/36, আৰু লেবৰেটৰী সুপাৰিনটেণ্ডেন্ট গ্ৰেড 3 কাৰণে 18/36 ইয়াৰ্ছলৈকে। ইয়াতে আৰু বাকীখিনি দিয়া আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব। মই গোটেইখিনি নকলো কিয়নো ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। চ' আপোনালোকে যদি আৰু কিবা জানিব লগা থাকে আপোনালোকে কাইণ্ডলি অলপ চাই ল'ব ভিডিঅ'টো পজ কৰি। তাৰপিছত এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে, আপাৰ এজ লিমিট ৰিলেক্সেশ্যন, কেটেগৰী আৰু ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে OBC NCL হ'লে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু SC ST হ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু PWBD URN EWS হ'লে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু PWBD OBC NCL হ'লে 13 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু PWBD SC ST হ'লে 15 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে, আপোনালোকে মেনশ্যন কৰা আছে ইয়াতে তলত। আপোনালোকে কেটেগৰী আৰু ফি SC ST PWBD হ'লে 250 পেমেন্ট কৰিব লাগিব, আৰু এক্স চাৰ্ভিচমেন হ'লে 250 পেমেন্ট কৰিব লাগিব, আৰু ফিমেল হ'লেও 250 পেমেন্ট কৰিব লাগিব, অথবা আপোনালোকে মাইনৰিটিজ ইকনমিকেলি বেকৱাৰ্ড ক্লাছ হ'লেও 250 পেমেন্ট কৰিব লাগিব, অথবা ইয়াৰ বাহিৰে যদি আপোনালোকে আদাৰ কাষ্টৰ পৰে যেনেকে জেনেৰেল অথবা OBC তেনেহ'লে আপোনালোকে 500 ৰুপিজ পেমেন্ট কৰিব লাগিব। আৰু পেমেন্ট মোড আপোনালোকে অনলাইন মোডেৰে পেমেন্টটো কৰি দিব পাৰে, নেট বেংকিং, ডেবিট ক্ৰেডিট কাৰ্ড অথবা UPI দিও আপোনালোকে পেমেন্টটো কৰি দিব পাৰে। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 17 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 16 ছেপ্টেম্বৰ আপ টু 23:59, মানে ৰাতি 11:59 লৈকে আপোনালোকে এইটো পোষ্টটোৰ কাৰণে এপ্লাইটো কৰিব পাৰিব।